নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আন এখন অসমীয়া ৰচনা দশম শ্ৰেণীৰ বাবে বিষয় বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি। তো ইয়াৰ ওপৰত আমি আজি ৰচনাখন আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰম্ভণি। শিক্ষাৰ্থী এগৰাকীৰ সৰ্বাংগীন উৎকৰ্ষ সাধনেই শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত। পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰাললৈকে আন ক্ষেত্ৰসমূহৰ সম পৰিমাণে বিকাশ সাধন কৰিব পাৰিলেহে শিক্ষা গ্ৰহণৰ উদ্দেশ্য সফল হোৱা বুলি ক'ব পাৰি। বৰ্তমান সময়ত তীব্ৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক উভয় দিশৰ জ্ঞানেৰে সমৃদ্ধ কৰি তুলিব পাৰিলেহে শিক্ষা গ্ৰহণৰ সাৰ্থকতা আদায় হ'ব। সেইবাবে পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰাললৈকে আনুষংগিক জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত স্কুল পৰ্যায়ৰ পৰাই বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সেইবাবে প্ৰতিখন বিদ্যালয়তে প্ৰতি বছৰত বাৰ্ষিক খেল ধেমালি আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয়। মোৰ বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি। আমাৰ বিদ্যালয়ত প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ লক্ষ্য আগত ৰাখি বাৰ্ষিক খেল ধেমালিখন অনুষ্ঠিত কৰা হয়। সাধাৰণতে অক্টোবৰ নৱেম্বৰ মাহত এই খেল ধেমালিখন অনুষ্ঠিত হৈ আহিছে। প্ৰায় এসপ্তাহজোৰা কাৰ্যসূচীৰে এই খেল ধেমালিখন অনুষ্ঠিত হয়। সেইকেইটা দিনত বিদ্যালয়খন লোকাৰণ্য আৰু উখল মাখল হৈ থাকে। বিগত বছৰবোৰৰ দৰে এইবেলিও আমাৰ বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিখন যোৱা 22-10-2023 ইং তাৰিখৰ পৰা 27-10-2020 তাৰিখলৈ সুকলমে অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাখনত সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ বিভিন্ন প্ৰকাৰৰ খেল ধেমালি অন্তৰ্ভুক্ত কৰা হয়। এইবোৰৰ ভিতৰত 100 মিটাৰৰ দৌৰ, 200 মিটাৰৰ দৌৰ, 500 মিটাৰৰ দৌৰ, হাই জাম্প, লং জাম্প, সাঁতোৰা, যাঠি দলিওৱা, ঠাল দলিওৱা আদি প্ৰধান আছিল। ইয়াৰ লগতে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পানী পাৰ, চকলেট দৌৰ আদি অনুষ্ঠিত কৰা হয়। মই ব্যক্তিগতভাৱে কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ। ইয়াৰ ভিতৰত দৌৰ আৰু লং জাম্প মোৰ সবাতোকৈ প্ৰিয়। ইয়াৰ উপৰিও 500 মিটাৰৰ ৰিলে দৌৰকে ধৰি কেইবাবিধো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰোমাঞ্চকৰ অভিজ্ঞতা বুটলিবলৈ সক্ষম হওঁ। বাৰ্ষিক খেল ধেমালিৰ সেই দিনকেইটাৰ অনুভৱে মনটোক আজিও সজীৱ কৰি তোলে আৰু দিনকেইটালৈ মনত পেলাই আমি ছাত্ৰ ছাত্ৰীসকল নষ্টালজিক হৈ পৰোঁ। প্ৰতিযোগিতাৰ আৰম্ভণি। বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাখনিৰ আৰম্ভণিৰ দিনা অৰ্থাৎ 22-1-2023 তাৰিখে ৰাতিপুৱা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ উমেশ মিশ্ৰ ছাৰে ছাৰৰ নামটো বেলেগ দিলেও হ'ব। পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে। তাৰ লগে লগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে সমূহীয়াভাৱে সমবেত সংগীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়াই তোলে। ইয়াৰ পিছতেই শৰীৰ চৰ্চা প্ৰতিযোগিতাৰে এই বছৰৰ বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা হয়। শৰীৰ চৰ্চা প্ৰতিযোগিতাত বিচাৰক হিচাপে আমন্ত্ৰণ কৰি অনা হয় ৰাজ্যৰ এগৰাকী আগশাৰীৰ শৰীৰ চৰ্চাবিদ ধৰ্মেন্দ্ৰ মোহন ডেকাক। শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ শেষত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বুট, কল আৰু শীতল পানীয়ৰ বিতৰণ কৰা হয়। আবেলিৰ ভাগত এইবেলি প্ৰথমবাৰৰ বাবে
আয়োজন কৰা সাঁতোৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। বিদ্যালয়ত নতুনকৈ নিৰ্মিত ছুইমিং পুলত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু প্ৰদৰ্শন অতিকৈ উৎসাহজনক আছিল। প্ৰতিযোগিতাৰ শেষত ছাত্ৰ-ছাত্ৰীৰ সঁহাৰিলৈ লক্ষ্য কৰি প্ৰতি বছৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব বুলি প্ৰধান শিক্ষক মহোদয়ে আশ্বাস প্ৰদান কৰে। ময়ো এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হওঁ। ছাত্ৰ-ছাত্ৰীসকলৰ বহুদিনীয়া হেঁপাহ এটা প্ৰতিযোগিতাখনৰ জৰিয়তে পূৰণ হয়। সাঁতোৰৰ প্ৰতি থকা ফবিয়া দূৰ কৰি আগুৱাই যোৱাত ভৱিষ্যত ই আমাক সহায় কৰিব। প্ৰথম দিনটোৰ কাৰ্যসূচী সাঁতোৰ প্ৰতিযোগিতাখনেৰে অন্ত পৰাৰ লগে লগে দ্বিতীয় দিনা পুনৰ 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ, লং জাম্প আদি অনুষ্ঠিত হয়। এনেদৰে 7টা দিনেই নিয়াৰিকৈ এটাৰ পিছত এটা প্ৰতিযোগিতা সুচলভাৱে অনুষ্ঠিত হয়। তাৰপিছত বঁটা বিতৰণী প্ৰতিযোগিতাৰ সমাপ্তি প্ৰতিযোগিতাৰ শেষৰ দিনা অৰ্থাৎ 27/10/2023 তাৰিখে বিদ্যালয় চৌহদত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখন আবেলি প্ৰায় 3 বজাত অনুষ্ঠিত হয়। সভাত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। আমাৰ বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হয়। জিলাখনৰ প্ৰাক্তন ভাৰোত্তোলন খেলুৱৈ জাকিৰ হুছেইন ডাঙৰীয়াক তেখেতে নিজৰ বহুমূলীয়া ভাষণেৰে আমাক উপকৃত কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জিলা ক্ৰীড়া বিষয়া মাননীয় শ্ৰীযুত বিষ্ণুজ্যোতি সন্দিকৈ। তেখেতেও নিজৰ ঘৰুৱা ভাষণেৰে আমাক আপ্লুত কৰে। প্ৰতিগৰাকী বক্তাই নিজৰ ভাষণত খেলৰ প্ৰতিযোগিতা আৰু খেলুৱৈসুলভ মানসিকতাৰ বিষয়ে উল্লেখ কৰে। বহুতো নজনা কথা আমি তেখেতসকলৰ ভাষণৰ পৰা জানিব পাৰি নথৈ আনন্দিত হওঁ। ইয়াৰ পিছতে দুগৰাকী বিশিষ্ট ব্যক্তিয়ে পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। বিভিন্ন শাখাৰ বিভিন্ন খেলত বঁটাপ্ৰাপ্তসকলক একোটাকৈ ট্ৰফী, মানপত্ৰ আৰু মেডেল প্ৰদান কৰা হয়। ময়ো লং জাম্প, 200 মিটাৰ দৌৰত বঁটা লাভ কৰাৰ লগতে 500 মিটাৰ ৰিলে দৌৰত দলীয়ভাৱে বঁটা লাভ কৰিবলৈ সক্ষম হওঁ। জিলা ক্ৰীড়া বিষয়া মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰিব পাই মই অতিকৈ সুখ অনুভৱ কৰিছোঁ। ইয়ে মোক দুগুণ উৎসাহেৰে অনাগত দিনবোৰত খেলৰ জগতখনৰ লগতে পঢ়া-শুনাৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো সহায় কৰিব বুলি মই দৃঢ় বিশ্বাসী। সভাৰ শেষত প্ৰধান শিক্ষক মহোদয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে সহায় সহযোগিতা তথা দিহা পৰামৰ্শৰে প্ৰতিযোগিতাখন চলাই নিয়াত সহায় কৰে। সংশ্লিষ্টসকলৰ পক্ষলৈ শলাগৰ শৰাই জ্ঞাপন কৰি আনুষ্ঠানিকভাৱে এই বছৰৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাখনৰ সামৰণি পৰা বুলি ঘোষণা কৰে। তাৰপিছত আহিল শেষত সামৰণিখিনি হ'ল খেল-ধেমালি মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ। আমাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰে। খেল-ধেমালি আমাৰ শৰীৰ আৰু মন দুয়োটাই নিৰোগী কৰি ৰখাত সহায় কৰে। স্কুল পৰ্যায়ত এই ধৰণৰ প্ৰতিযোগিতাৰ আয়োজনে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে সজীৱ কৰি ৰাখে। বৰ্তমানৰ তীব্ৰ প্ৰতিযোগিতাৰ এই যুগত খেল-ধেমালিৰ জৰিয়তে বন্ধুত্ব আৰু ভাতৃত্ববোধ গঢ়ি উঠাত সহায় কৰে। সেইবাবে বাৰ্ষিক খেল-ধেমালি বিদ্যালয়ৰ এখনৰ প্ৰয়োজনীয় অংগ হোৱা উচিত। এইখিনিয়ে আছিল আৰু।